हेलो स्टूडेंट्स তোমালোকৰ অহা 13 তাৰিখ তোমালোকৰ বিজ্ঞানৰ পৰীক্ষা আছে নহয় মেট্ৰিকৰ তো সেই মেট্ৰিকৰ পৰীক্ষাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বিজ্ঞানৰ 1 নম্বৰ চেপ্টাৰৰ কিছুমান লৈ আহিছে এইকেইটা তোমালোকে চাই যাবা মই কৈছোঁ 100%ৰ ভিতৰত কমেও 80% তোমালোকৰ প্ৰশ্ন কমন পৰিব ঠিক আছে তো প্ৰশ্নকেইটা তোমালোকে ভালকৈ বুজি ল'বা আৰু এইকেইটা তোমালোকৰ পৰীক্ষাত অহাৰ পৰা সম্ভাৱ্য চান্স আছে গতিকে চাই লোৱা প্ৰথম প্ৰশ্নটো চোৱা 1 নম্বৰ চেপ্টাৰটো আমি চাই আছোঁ তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তো চোৱা কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে তো এইটো জিংকে মানে জিংকৰ ক্ষমতাটো বেছি আছে কপাৰৰ পৰা গতিকে জিংটো আনসাৰ হৈ যাব সেকেন্ড প্ৰশ্ন চোৱা আইৰন অক্সাইডে আইৰন অক্সাইড প্লাছ এলুমিনিয়াম অক্সাইড আৰু আইৰন এই বিক্ৰিয়াটো আচলতে কি বিক্ৰিয়া হয় তো এইটো এটা অপসাৰণ বিক্ৰিয়া কিয় কাৰণ এলুমিনিয়ামে কি কৰিছে আইৰন অক্সাইডৰ পৰা আইৰনক অপসাৰিত কৰিছে হয় না নহয় গতিকে এইটো এটা অপসাৰণ বিক্ৰিয়া ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু পৰীক্ষাত আহিছে চোৱা 2016-15 এইবিলাক বস্তু ৰিপিট কৰাৰ চান্স বহুত আছে 100% চান্স আছে গতিকে তোমালোকে শিকি যাবা নেক্সট প্ৰশ্ন চোৱা তলত দিয়া বিক্ৰিয়াবোৰৰ কোনটো সমতুল সমীকৰণ এইটো ক'ব লাগে তো চোৱা সমতুল সমীকৰণ হ'বলৈ হ'লে ইয়াৰ এই কাৰ্চিনৰ এইটো সাইডৰ মৌলৰ যিবিলাক ভৰ আছে বা মৌলৰ সংখ্যা এইটো সাইডৰ মৌলৰ সংখ্যা একে হ'ব লাগিব তো ইয়াত গোটেইখিনিৰ ভিতৰত যদি চোৱা এইটো চোৱা ইয়াত 2 আৰু 4 ইয়াত হাইড্ৰোজেন 4টা আছে ইয়াত অক্সিজেন 2টা এইটো সাইডত হাইড্ৰোজেন 4টা এইটো সাইডতো চোৱা হাইড্ৰোজেন কেইটা আছে 2টা আৰু 2টা 4টা এই সাইডত অক্সিজেন 2টা আছে আৰু এইটো সাইডত অক্সিজেন কেইটা আছে 2টা আছে গতিকে এই বস্তুটো কি হয় সমতুল হয় আৰু বাকি কেইটা সমতুল নহয় গতিকে এইখিনি হৈ গ'ল তাৰপিছত নেক্সট কুৱেশ্যন চোৱা তো ইয়াৰ আছিলে কি তলৰ কুৱেশ্যনবোৰ কোনবোৰ সংযোজন বিক্ৰিয়া চোৱা সংযোজন বিক্ৰিয়াত কি হ'ব ইয়াতে সংযোজন বিক্ৰিয়া কপাৰ কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ হয়নে আৰু কেলছিয়াম অক্সাইডে ৱাটাৰ লগত লগ হৈ পেলাই কি বনাইছে কেলছিয়াম হাইড্ৰক্সাইড তো দুটা বস্তু লগ হৈ পেলাই এটা বস্তু বনালে এইটো কি বুলি কয় সংযোজন বিক্ৰিয়া তো এইটো হৈ গ'ল আমাৰ সংযোজন বিক্ৰিয়া চোৱা বাকীখিনি কিন্তু বেলেগ এইটো বিযোজন বিক্ৰিয়া বাকীখিনি দুটা কিন্তু আমি ইয়াত দেখিছোঁ যে দুটা বস্তু লগ হৈ পেলাই এটা বস্তু যদি বিক্ৰিয়াজাত পদাৰ্থ হয় তেতিয়াহ'লে তাক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ তো এইটো হৈ গ'ল আনচাৰ তাৰপিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো জাৰণ বিজাৰণ বিক্ৰিয়া তো চোৱা ইয়াত মেংগানিজ অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি পেলাই মেংগানিজ ক্লৰাইড আৰু H2 ৱাটাৰ আৰু ক্লৰিন বনাইছে হয়নে এইটো জাৰণ বিজাৰণ বিক্ৰিয়াত কি হয় তোমালোকে জানা যে অক্সিজেন যোগ হ'লে জাৰিত হয় আৰু অক্সিজেন যদি আঁতৰি যায় তেতিয়াহ'লে বিজাৰিত হয় তো ইয়াতে কি হয় এইটো জাৰণ বিজাৰণ বিক্ৰিয়া তো জাৰণ বিজাৰণ বিক্ৰিয়া এটা উদাহৰণ কৰি মেংগানিজ অক্সাইড আৰু হাইড্ৰোজেন ক্লৰাইডে দুইটা বিক্ৰিয়া কৰি পেলাই কি হৈ গ'ল মেংগানিজে কি কৰিছে অক্সিজেনক আঁতৰাই পেলাই কি কৰিছে ক্লৰিনক লৈছে আৰু হাইড্ৰোজেন ক্লৰাইডে কি কৰিছে অক্সিজেন লাভ কৰি পেলাই পানী বনাইছে গতিকে এইটো কি হ'ল জাৰণ বিজাৰণ বিক্ৰিয়া হৈছে ঠিক আছে নেক্সট প্ৰশ্ন চোৱা তলৰ কোনটো অপসাৰণ বিক্ৰিয়া কি হয় যে এটা মৌলে আনটো মৌলৰ যোগ বা যোগৰ পৰা কি কৰে মৌলটোক অপসাৰিত কৰে চোৱা ইয়াতে জিংকে কপাৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি জিংকে কপাৰক অপসাৰিত কৰিছে হয় নে নহয় গতিকে এই বিক্ৰিয়াটো কি হৈ যাব আমাৰ জিংক প্লাছ কপাৰ সালফেটে মিলি পেলাই জিংক সালফেট প্লাছ কপাৰ এইটো হৈ যাব আমাৰ অপসাৰণ বিক্ৰিয়া ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে শিকি ল'বা নেক্সট প্ৰশ্ন চোৱা তলৰ কোনটো তাপ শোষণ বিক্ৰিয়া তো তাপ শোষণ বিক্ৰিয়াত কি হয় যিটো বিক্ৰিয়াত ঘটিবলৈ তাপৰ প্ৰয়োজন হয় তাক তাপ শোষণ বিক্ৰিয়া যেনেকৈ নাইট্ৰজেন আৰু অক্সিজেনে যদি বিক্ৰিয়া কৰি পেলাই নাইট্ৰজেন অক্সাইড হ'বলৈ হ'লে ইয়াতে আচলতে কি হয় তাপৰ প্ৰয়োজন হয় গতিকে এইটো হৈ গ'ল আমাৰ তাপ শোষণ বিক্ৰিয়া নেক্সট চোৱা এটা বিজাৰত পৰিমাণে কিছুমান কেলছিয়াম অক্সাইড এটা বিকাৰত কিছু পৰিমাণে কেলছিয়াম অক্সাইড লৈ তাত পানী যোগ কৰিলে উৎপন্ন হোৱা যৌগটো কি হয় তো কেলছিয়াম অক্সাইডৰ লগত যদি পানী যোগ দিয়া হয় তেতিয়াহ'লে কেলছিয়াম কি হয় হাইড্ৰক্সাইড ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন কিন্তু তোমালোকে শিকি ল'বা আৰু নেক্সট গোটেইখিনি আহি থাকিব ভিডিঅ' দীঘল হৈ যায় গতিকে মই শ্বৰ্ট কৰি আছোঁ তোমালোকে কণ্টিনিউ ভিডিঅ'বিলাক চাই থাকিবা ইয়াৰ পিছত ভিডিঅ'টো মই দি আছোঁ ঠিক আছে থেংক ইউ